হাই বন্ধু-বান্ধৱীসকল Jtech Assamese নামৰ ইউটিউব চেনেলৰ আজিৰ এইটো অন্যটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰে পৰা Assam Direct Recruitment বৰ্ডৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যেটো পেপাৰ 4 লৈকে এক্সামিনেশনটো কমপ্লিট হল আৰু এটা বাকি আছে যেটো হৈছে ড্ৰাইভাৰ পোষ্ট গ্ৰেড 3 ড্ৰাইভাৰ পোষ্ট বিলাক বন্ধুসকল এটো আপোনালোকৰ 11 সেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে অফিচিয়েল ওয়েবসাইটৰ জৰিয়তে জনাইছে অতি শীঘ্ৰে ইয়াৰ এডমিট কাৰ্ডটো মুকলি হ'ব এডমিট কাৰ্ডটো মুকলি হোৱাৰ লগে লগে মই আপোনালোকক ইনফৰমেশনটো জনাই দিম তো জিনক পৰীক্ষাখিনি আপোনালোকৰ সমাপ্ত হল ইয়াৰ ফলাফলখিনি কেতিয়া দিব আপোনালোকৰ মনত ইতিমধ্যে প্ৰশ্ন উঠি আছে আজি মাননীয় মুখ্যমন্ত্ৰী সাহেবে ইতিমধ্যে নিউজ যোগে জনাইছে যে এক মাহৰ ভিতৰত ফলাফলটো দিয়াৰ অতি শীঘ্ৰে পৰিকল্পনা চলাব বুলি জনাইছে আৰু লগতে এটা বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশন জনাইছে যেটো হৈছে যিসকল ব্যক্তি পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিব সেই সকল ব্যক্তিক এপ্লাই কৰাৰ সময়ত যেটো পৰীক্ষাৰ মাসুল দিছিল সেই মাসুলটো ঘূৰাই দিয়াৰ বাবে ইতিমধ্যে সিএম ছাৰে জনাইছে বন্ধুসকল যিসকল ব্যক্তি গ্ৰেড 3 বাবে এপ্লাই কৰিছিল সেইসকলৰ 350 টকাকৈ ফিজ পেমেন্ট কাটিছিল আৰু যিসকলে গ্ৰেড 4 বাবে এপ্লাই কৰিছিল তাৰ ফিজ কাটিছে গতিকে এটো আপোনালোকৰ উভতাই দিব যেটো বেংক একাউণ্টৰ জৰিয়তে আপোনালোকে পেমেন্টটো কৰিছিল সেই বেংক একাউণ্টতে আপোনালোকক ঘূৰাই দিব বুলি জনাইছে যিসকল ব্যক্তিয়ে ইয়াত উত্তীৰ্ণ হ'ব নোৱাৰিব আৰু যিসকলে উত্তীৰ্ণ হ'ব তাকতো ঘূৰাই দিয়া নহব বুলি ইতিমধ্যে জনাইছে বন্ধুসকল এই কথাখিনি আপোনালোকে সিএম ছাৰৰ মুখেৰে ভালদৰে শুনি লওক আমাৰ পৰীক্ষাটো খুব ভাল হৈছে 9 লাখ ক্যান্ডিডেটে পৰীক্ষাত এপিয়াৰ কৰিছে 5টা পৰীক্ষা মিলি আমাৰ 14 লাখ ক্যান্ডিডেট আৰু এটা পৰীক্ষাত 9.5 লাখ ক্যান্ডিডেট অৰ্থাৎ এজনে 5টা পৰীক্ষাত অৱতীৰ্ণ হৈছে তেনে ধৰণে 14 লাখ আৰু মূৰ গন্তি হিচাপত ইউনিক আইডেন্টিটি হিচাপত 9,34,000 সুন্দৰভাৱে পৰীক্ষা হৈ আছে আমি এমাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল দিবলৈ চেষ্টা কৰিম আৰু পৰীক্ষাৰ বাবে আমি যি মাসুল লৈছিলো যিসকল অনুত্তীৰ্ণ হ'ব তেওঁলোকক আমি মাসুলবিলাক উভতাই দিম অকল উত্তীৰ্ণ সকলৰ মাসুলহে আমি ৰাখিম অনুত্তীৰ্ণ সকলৰ মাসুল তেওঁলোকে যি বেংক একাউণ্টৰ পৰা আমাক দিছিলে সেই বেংক একাউণ্টলৈকে আমি উভতাই দিম যাতে তেওঁলোকৰ নোপোৱা সকলে কোনো ধৰণৰ মাসুলৰ নামত কোনো টকা খৰচ কৰিব না বন্ধুসকল আজি মই দিয়া তথ্য আৰু ইনফৰমেশন আপোনালোকক কেনেকুৱা লাগিল যদি ইনফৰমেশনটো ভাল লাগি থাকে তেনেহলে ভিডিওটোত এটা লাইক দিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পোৱাৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আমি যিকোনো ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকৰ নটিফিকেশন আকাৰত পাই যায় ধন্যবাদ